হয় নেকি ঐ নিবিৰ চা না কি হত মালবে হয় বে কি মাল ঐ সিহঁত আহিলে যোগান দে জকাব লাগিব সিহঁতক কি মাল বে ঐ সিহঁত আহিছে নাম 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 কলিজা ইমান সাজি কাচি কলৈ যোৱা ধুনীয়া লাগিছে দেই আমাকো নিবানে এই ফাল্টুবোৰৰ কথা শুনি লাভ নাই ব'লা যাওঁ ইয়াৰ পৰা ঐ পলা কি ছোৱালী বে পাত্তাই নিদিলে সিহঁতক নেক্সট টাইম লগ পালে ঐ পলা চা না সিহঁত আজি আহি আছে সিহঁতক আহিব দিয়েছি কি কৰোঁ চাই থাক তই চাই থাক মই সিহঁতক কি কৰোঁ আৰু মই যি কৰোঁ তই মোবাইলত ৰেকৰ্ড কৰি ৰাখিবি তই ইয়াতে থাক মই ঠিক আছে ঐ জান তোমাৰ অথল বৰফ পালে একোৱেই নেলাগে হয় নেকি হয় নেকি ঐ পলা সিহঁত আহি আছে কিন্তু টিউশ্যনৰ পৰা ঐ মোক চৰ মাৰিছে আই লভ আহি যাব নিদিবি দেই সিহঁতক আজি ব'ল ব'ল ছোৱালী তই কিন্তু চৰটো মাৰি ভাল কাম নকৰিবি দেই কেতিয়াবা মাৰি পুতি থ'ম আৰু তহঁতে গমেই নাপাবি সাহস আছে যদি গাত হাত দিছা মাৰি পুতি থোৱাৰ কথা পিছত কবি গম পাইছ ইহঁতক আমি ভয় কৰিছোঁ বুলি ভাবিছে নেকি এতিয়াৰ দিনৰ ছোৱালী হয় গম পাইছ তহঁতক ইমান ভয় কৰি নচলো এই ছোৱালী ইমান দম দি কাক কৈছা নাৰীক সন্মান কৰিব নাজান অভদ্ৰ চালা অভদ্ৰই হয় ইহঁত হ'ব দে কষ্টুৰি ইহঁতক বুজাই একো লাভ নাই মানুহক বুজাব পাৰি কিন্তু মানুহৰ ৰূপে জানাব পাৰি ঠিকেই কৈছ দে যাওঁ ব'ল এই ছোৱালী মোক চম্ভালি কথা কবি নহ'লে কি কৰিবি তহঁতবোৰক কৈছোঁ ছোৱালী হ'ব পাৰোঁ কিন্তু ভয়াটোৰ নহয় তহঁতৰ ঘৰত মা ভণ্টি নাই নেকি আজি যদি কোনোবাই তহঁতৰ নিজৰ ভণ্টিক এনেদৰে অসৎ ব্যৱহাৰ কৰিলে হয় তেতিয়া তহঁতৰ কেনেকুৱা লাগিল হয় অলপ নাৰীক সন্মান কৰা শিক তহঁতৰ যিজনী জন্ম দিয়া মাতৃ হয় তেওঁতো এজনী নাৰী ন তহঁতক জন্ম দিয়া মাওতো এজনী নাৰীয়ে হয় ন যোৱাকালিৰ কথাবোৰে মোক বৰকে আমনি কৰি আছে হয় দেই আমি এটা বহুত ডাঙৰ ভুল কাম কৰিছোঁ তহঁতক জন্ম দিয়া মাওতো এজনী নাৰীয়ে হয় ন আজি সিহঁতক লগ পালে আমি ক্ষমা খুজিম দে আমাৰতো মা ভনী আছে সিহঁতে আহিলে আজি আমি ক্ষমা খুজিম তহঁতক জন্ম দিয়া মাওতো এজনী নাৰীয়ে হয় ন ঐ সিহঁত আহিছে ব'ল ক্ষমা খুজো ব'ল ভণ্টি শুনাচোন হয় কোৱাচোন আৰু ৰ'বা আজি যে ইমান মৰমত মাতিছা নহয় মানে সিদিনাৰ ঘটনাটোৰ বাবে আমি সকলোৱে তোমালোকক চৰি ক'ব আহিছোঁ আমাক ক্ষমা কৰি দিবানে নিশ্চয় দিম কিন্তু তোমালোকে এটা মোক প্ৰমিছ কৰিব লাগিব যে কেতিয়াও আৰু এনেকুৱা ভুল নকৰোঁ বুলি কুকুৰৰ নেজ কেতিয়াও চিধা নহয় অ' তুমি ঠিকেই কৈছা কুকুৰৰ নেজ কেতিয়াও চিধা নহয় কিন্তু আমি মানুহ হয় ন আমি মহাত্মা গান্ধী দেশৰ মানুহ হয় আমিও এদিন সলনি হ'ম আমিও নাৰীক সন্মান কৰিব শিকিম ঠিক আছে দিয়া আমি এতিয়া যাওঁ নহ'লে টিউশ্যনলৈ দেৰি হ'ব নহয় আজিৰ পৰা আমি সকলো ছোৱালীকে নিজৰ ভণ্টি হিচাপে ভাবিম ঠিক আছে আজি
আজিৰ পৰা তোমালোক আমাৰ দাদা ঠিক আছে তোমালোক এতিয়া যোৱা নহ'লে তোমালোকৰ টিউশ্যন দেৰি হ'ব নহয় ঠিক আছে যোৱা নমস্কাৰ চুটি গল্পটোৰ দ্বাৰা ইয়াকে বুজাব বিচৰা হৈছে যে নাৰীক সন্মান কৰিব শিকক আমাৰ জন্ম দিয়া মাজনী এজনী নাৰীয়ে হয় গতিকে আহক আমি সকলোৱে মিলি নাৰীৰ সমস্যাবোৰ নিৰ্মূল কৰি লওঁ নমস্কাৰ